দোস্তো নমস্কাৰ। আশা কৰোঁ ৰামৰ কৃপাত আপুনি আপোনাৰ পৰিয়াল সকলোৱে ভালেই থাকক। মোৰ এই নমস্কাৰ গ্ৰহণ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি মই আপোনালোকৰ আগত এটা বিষয় উত্থাপন কৰিব ওলাইছোঁ, গুৰুত্বপূৰ্ণ বিষয়, বেদৰ বাণী। মানুহ কেনেকৈ ধনৱন্ত হয় বা কেনেকৈ মানুহ ধনৱন্ত হৈ থাকে, সেই সম্পৰ্কে 10টা উপায় মই আপোনালোকক দিব বিচাৰিছোঁ, শ্বেয়াৰ কৰিব বিচাৰিছোঁ। গতিকে আপোনালোকে এইখিনি শেষলৈকে চাব আৰু কথাখিনি নোট কৰি ল'ব। ভৱিষ্যতলৈ আপোনালোকৰ নিশ্চয় কাম আহিব। প্ৰতিদিনে ঘৰৰ আগমুখটো গৰুৰ গোবৰ দি মোচক। সদায় ঘৰৰ আগমুখটো চাফ চিকুণ কৰি ৰাখক। এনে কৰিলে মানুহ ধনৱন্ত হয় আৰু লক্ষী প্ৰৱেশ কৰে। আপোনালোকে এইটো কথা মনত ৰাখিব। সদায় আপোনাৰ আগমুখ দুৱাৰমুখটো আপুনি চাফ চিকুণ কৰি ৰাখিব। চাফ চিকুণ কৰি ৰাখিলে আপোনাৰ ঘৰত লক্ষী বসতি কৰিব। এইটো হ'ল বেদৰ বাণী। গতিকে বেদৰ বাণীহে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব ওলাইছোঁ। 2 নম্বৰ কাৰণটো হৈছে প্ৰতিদিনে আপোনাৰ ঘৰত ৰন্ধন কৰা প্ৰথম ৰন্ধনৰ সামগ্ৰী খাদ্য গাই গৰুক খুৱাওক। তেনে কৰিলে আপোনাৰ ঘৰত সদায় লক্ষী বসতি কৰিব। 3 নম্বৰ কাৰণ হৈছে আপোনালোকে কৰি চিনি পায় নহয়, কৰি 5টা কৰি লওক, অলপ কেশৰ লওক আৰু এখন ৰঙা কাপোৰত লেপেটাই বান্ধক। 5টা কৰিৰ লগত ৰূপৰ পইচা নহ'লে তামৰ পইচা দি লেপেটিয়াই বান্ধক। তাৰপিছত আপুনি শ্ৰীলক্ষী অষ্টলক্ষী মন্ত্ৰ জপ কৰি আপোনাৰ তিজুৰিত ৰাখি দিয়ক। আপোনাৰ কোনোদিন ধনৰ কমি নহয়, লক্ষী আপোনাৰ ঘৰত বসতি হৈ থাকিব। 5 নম্বৰ কাৰণ হৈছে শুকুৰবাৰ দিনা পিপল গছৰ তলত চাকি বন্তি লগাওক, লক্ষীনাৰায়ণৰ নাম উচ্চাৰণ কৰক। নিশ্চয় আপোনাৰ ঘৰত লক্ষী বসতি কৰিব। 6 নম্বৰ কাৰণ বুধবাৰৰ দিনা গণেশ পূজা কৰক আৰু গণেশ পূজাৰ প্ৰসাদ কইনা বা কুমাৰী ছোৱালীক বিতৰণ কৰক আৰু আপুনি নিজেও খাওক। তেনে কৰিলে আপোনাৰ ঘৰৰ পৰা কেতিয়াও লক্ষী দূৰ নহয়। এই কাম আপুনি নিশ্চয় কৰিব, কৰিলে আপোনাৰ মংগল হ'ব। 7 নম্বৰ কাৰণ হৈছে প্ৰতি শুকুৰবাৰে আপুনি পদুম ফুলৰ পাতৰ 108টা পদুম ফুলৰ পাতৰ মালা আপুনি লক্ষী মন্ত্ৰ জপ কৰি কৰক। যদি আপুনি প্ৰতিদিনে নোৱাৰে, প্ৰতি শুকুৰবাৰে কৰক। প্ৰতি শুকুৰবাৰে নোৱাৰিলে আপুনি অমাৱস্যা দিনা কৰক। অষ্টলক্ষী বীজ মন্ত্ৰ হৈছে ওম শ্ৰীম 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 কমলে কমলাস্যৈ নমঃ। এই মন্ত্ৰ এক মালা 108 বাৰ আপুনি জপ কৰক। কেতিয়াও আপোনাৰ ঘৰৰ পৰা লক্ষী দূৰ নহয়। 6 নম্বৰ কাৰণ হৈছে প্ৰতি শুকুৰবাৰে আপুনি কুঁহিয়াৰ ৰস দি পেলাই লক্ষীনাৰায়ণৰ পূজা কৰক। লক্ষীনাৰায়ণৰ পূজা কৰিলে, তেনে কাম কৰিলে
আপোনাৰ ঘৰৰ পৰা কেতিয়াও লক্ষী দূৰ নহয়। আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ পুনৰবাৰ নমস্কাৰ জনাই ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে আপোনালোকক অনুৰোধ থাকিলে। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।